কন্যকা কৃষি পামেৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা। শ যুৱক যুৱতীক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। সমষ্টিৰ 10,000 নিবনুৱাক কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী কৰাৰ বাবে লৈছে বিশেষ আঁচনি। এই আঁচনিৰ বাবে ইতিমধ্যে চৰকাৰে মুকলি কৰিছে 28 কোটি টকা। আজি ৰঙাচকুৱাত বিজেপিৰ এখন সাংগঠনিক সভাত এই মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। আমাৰ লক্ষ্য আছে যে চতিয়া সমষ্টি কংগ্ৰেছ মুক্ত সমষ্টি কৰিবৰ কাৰণে বিজেপি দুৰ্গ কৰিবৰ কাৰণে কাৰণ আমি যিমানখিনি উন্নয়নমূলক কাম কাজ আমাৰ ইয়াত হৈছে, মই আজি বিধায়ক হোৱা প্ৰায় 20 বছৰ হ'ল। 15 বছৰত মই যিমান কাম কৰিব পৰা নাছিলোঁ, যিমান ৰাস্তা পদূলি কৰিব পৰা নাছিলোঁ, তাতকৈ 10 গুণ কাম আমি কৰিবলৈ সক্ষম হৈছোঁ, 10 গুণ বেছি কাম কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মানুহখিনি আকৃষ্ট হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উন্নয়নমূলক আঁচনি বা আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোৱা উন্নয়নমূলক আঁচনি বা আমাৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাস্তাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, যে ইয়াৰ কাৰণে ৰাইজ চুকে কোণে আকৃষ্ট হৈছে। যিখিনি মানুহ ৰাইজৰ কাম কৰিবলৈ অন্য দলত সোমাইছিল, তেওঁলোকে অন্য দলত কাম কৰাৰ পৰিৱেশ যিহেতু নাই, চৰকাৰে যিহেতু অহা 21 চনত আমাৰে হোৱাটো নিশ্চিত, গতিকে ৰাইজৰ উন্নয়নমূলক কাম কৰিবলৈও দলে দলে মানুহ আহি আমাৰ দলত সোমাইছে আৰু ৰাইজে নিৰাপত্তাৰ ক্ষেত্ৰতো সন্তুষ্ট, কাৰণ কোনো উগ্ৰপন্থীৰ কাৰ্যকলাপ এতিয়া নোহোৱা হ'ল, ধন দাবী নোহোৱা হ'ল, মানুহে জীৱন আৰু সম্পত্তিৰ যিহেতু নিৰাপত্তাটো নিশ্চিত হৈছে। গতিকে আমাৰ দলত পূৰ্ণ সমৰ্থন জনাই দলৰ সক্ৰিয় সদস্য হিচাপে কাম কৰিবলৈ 500ৰো অধিক লোকে আমাৰ দলত অংশগ্ৰহণ এই দুদিনত কৰিছে। ৰঙাচকুৱাত এখন পূৰ্ণাংগ থানাৰ লগতে 20খন বিচনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰাৰ পৰিকল্পনা লোৱা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। এই সভাতে অঞ্চলটোৰ শতাধিক কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। জামুগুৰিহাটৰ পৰা নৱদ্বীপ ভূঞাৰ প্ৰতিবেদন, হেডলাইন ব্ৰিফ।